ডফুল একমালিৰ দৰে সঁচাই নেকি এই কাহিনী নে কোনোবাই কোৱাৰ দৰে কৰিছে ষড়যন্ত্ৰ কিয় থানা আহি পালে অটোৱালাৰ পত্নী যুৱতীৰ প্ৰতাৰণাৰ বলি হ'ল নেকি অটোৱালাৰ পত্নী ঘটনাৰ আচল ৰহস্য কি হয় স্বামীৰ ন্যায় বিচাৰি থানা পালেহি এগৰাকী মহিলাগৰাকীয়ে এগৰাকী যুৱতীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ কাৰণ অটোৱালা স্বামীক ব্লেকমেইলিং কৰাৰ অভিযোগ মহিলাগৰাকীৰ জানিব পৰা মতে ব্লেকমেইলিং কৰি অটোৱালা আব্দুল আলীৰ লগত সংসাৰ কৰাৰ মন মেলিছে যুৱতীগৰাকীয়ে অকল এয়াই নহয় অটোৱালাক যুৱতীগৰাকীৰ পিতৃয়ে টকা পইচা দিয়াৰ কথাও কয় যদিও এই অভিযোগ নৎসাত কৰিছে অটোৱালাৰ পত্নীয়ে ভিন্ন ধৰণে ব্লেকমেইলিং কৰি ঘৰত সোমাই আক্ৰমণ কৰাৰ অভিযোগ অটোৱালা আব্দুল আলীক এই ঘটনা সংঘটিত হৈছে যমুনামুখত এই ঘটনা সংঘটিত হোৱাৰ পাছত যমুনামুখ থানাত এজাহাৰ দাখিল কৰে অটোৱালাৰ পত্নীয়ে মানে মই মোৰ স্বামীলৈ মোৰ দেউতাকৰ ঘৰত থাকোঁ মোৰ নিজৰ মাটি বিটা নাই মোৰ স্বামীয়ে অটো চলাই খায় আৰু এলিজা নামৰ যি ছোৱালীজনী সি মানে মোৰ স্বামীক ব্লেকমেইল কৰিছে তাক বিয়া পাতিব বুলি তাৰ দেউতাকে টকা অফাৰ কৰিছে আৰু মাটি দিব বুলি কৈছে এনেকুৱা কৰিছে কৰি মানে ফচাইছে যে মানে তাক বিয়া কৰিব লাগে বুলি এতিয়া মোৰ স্বামীয়ে কৈছে যে নহয় মোৰতো ঘৈণীয়েক আছে ল'ৰা ছোৱালী আছে মইতো এনেকুৱা নকৰোঁ সি মানে মানা কৰাতেই সিহঁতে মানে মোৰ ঘৰত ৰাতিপুৱা মানুহ 2-3জন লৈ আহি মানে তাৰ ওপৰত আক্ৰমণ কৰিলে এতিয়া মোৰ ছোৱালীক বিয়া পাতিব লাগিব নহ'লে মোক টকাখিনি ঘূৰাই দিব লাগিব কিন্তু সিটো কৈছে মোক টকাই সিহঁতে দিয়া নাই তোমালোকেতো মোক টকাই দিয়া নাই সেইটো কৈ পিছত মানে টকাখিনি দিবলৈ মানে সিহঁতে জোৰ কৰিছে মোৰ ঘৰত বস্তুখিনি ভাঙচুৰ কৰিছে এনেকুৱা কৰি সিহঁতে কৈছে যে এতিয়া যদি টকা নিদিও মোৰ ছোৱালীক বিয়া নাপাতো তোৰ নামত কেছ দিম এই ফ্ৰড কেছ বা এই মানে এই প্ৰতাৰণা কৰিছে CBI কেছ কিবা কিবি বোলে কেছ দি মোক স্বামীক ফচাই দিব এনেকুৱা কৈ মানে মোৰ স্বামীক দুদিনৰ পৰা এতিয়া ঘৰৰ পৰা মানে সি মানে ভয়তে ওলাই গুচি গ'ল মানে স্বামীৰ ন্যায়ৰ বাবে আৰু মোৰ ন্যায়ৰ বাবে যাতে এনেকুৱা কোনো ছোৱালীৰ সংসাৰ ধ্বংস কৰিব নালাগে আৰু তাৰ বাপেকেই বা এনেকুৱা কৰিব নালাগে সেইটোৱেই মোৰ মানে আপত্তি মানে আইনৰ ওচৰত আৰু মানে সবৰ ওচৰতে যাতে এনেকুৱা কাম আৰু কোনো ছোৱালীয়ে নকৰে এজাহাৰ এটা মই দিছোঁ যমুনামুখ থানাত এজাহাৰ দিছোঁ ছোৱালীজনীৰ নাম এলিজা বেগম মোৰ নাম ৰিজৱানা বেগম আব্দুল আলী মোৰ ঘৰ বালিৰাম পথাৰ তাৰ ঘৰো বালিৰাম পথাৰে অৱশ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব আচল ঘটনাৰ ৰহস্য কি সঁচাই যুৱতীগৰাকীয়ে ধ্বংস কৰিবলৈ লৈছিল নেকি মহিলাগৰাকীৰ সুখৰ সংসাৰ নে গোপনে অটোৱালাও যুৱতীগৰাকীৰ লগত কৰিছিল প্ৰেমৰ সম্পৰ্ক ব্যুৰ ৰিপৰ্ট টাইম 24 আছাম